হাই গাইজ, ৱেলকাম মাই মানসপতি ব্লগ। আজি আমি যোৰহাটলৈ গৈ আছোঁ। তাত মানে আমাৰ ভাগিনে হ'ব আৰু তাত ভাগিনা বাৰ্থডে আছে আজি। তালৈকে গৈ আছোঁ আজি। ব'লক এতিয়া ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। আমি গাড়ীত এতিয়া তিতাবৰ পালোহি। এতিয়া ভিডিঅ'টো ইমান টকামান পাই আৰম্ভ কৰিছোঁ। ব'লক এতিয়া ভিডিঅ'টো গৈ আছোঁ। এয়া আমাৰ লগত আহিছে এয়া ভণ্টি দুজনী আৰু আগত এজনী শুই আছে। তাৰপিছত এয়া দাদা এটা আহিছে। তাৰপিছত এইজনী আমাৰ নবৌ শুই আহিছে। আহি থাকোঁতেই যোৰহাট টোকোলাই চাহ গৱেষণা কেন্দ্ৰ পাইছোঁহি। এইখনে আছে যোৰহাট ITI কলেজ। আমি এতিয়া বৰ্তমান আছোঁ যোৰহাটত। আমি এতিয়া য'লৈ গৈ আছোঁ তাত যোৰহাট মালৌপাম বুলি কয়। ইয়াতে এতিয়া কিবা বজাৰ চজাৰ কৰি লৈছে। দছ কোম্পানী যোৰহাট ষ্টেডিয়াম। यार कैसे बोलूं मेला है ये बाम वाले से भी कॉलेज
এয়া আমি জে.বি. কলেজৰ ওচৰ পাইছোঁহি। এইখনে হয় জে.বি. কলেজ। Món đó đúng quá rồi.